ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ববিতাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ গুৱাহাটীৰ আটাইতকৈ ডাঙৰ শ্বপিং মল চিটি চেণ্টাৰ। আৰু এই চিটি চেণ্টাৰ আছে গুৱাহাটীৰ GS ৰোডত খ্ৰীষ্টান বস্তিত। তেনেহ'লে ব'লক। এতিয়া আহি পালোঁ চিটি চেণ্টাৰ মল। আপোনালোকক এতিয়া মই ভিতৰলৈ লৈ যাম। আজি বতৰটো অলপ বেয়া, সেইকাৰণে অলপ আন্ধাৰ হৈ আছে, কিন্তু ভিতৰত গ'লে একো প্ৰব্লেম নাই। বাহিৰত অলপ খালি আন্ধাৰ হৈ আছে, সেইকাৰণে লাইটটো অলপ কম হ'ব পাৰে। ঠিক আছে, তেনেহ'লে ব'লক। এতিয়া বহুত ডাঙৰ হয় আৰু বহুত ধুনীয়া হয়, এইটো ভাল লাগে। ৰাতি বহুত ভাল লাগে, কিন্তু মই আজি দিনত আহিলোঁ, গতিকে আপোনালোকক দিনতে দেখুৱাম। এতিয়া ভিতৰত যি লাগে বহুত ব্ৰেণ্ডেড বস্তুও আছে আৰু অলপ কম দামত পোৱা বস্তু এখন আছে। এখন কম দামত পায়, অলপমান ৰিজনেবল প্ৰাইচত পায়, তেনেকুৱাও আছে। সেয়াও আপোনালোকক দেখুৱাম, ব'লক। তেনেহ'লে বহুত ডাঙৰ হয় আৰু এইফালৰ পৰা চিধা গৈ থাকিলে জু ৰোডো ওলাব পাৰি। সেইটো মই অকণমান আপোনালোকক ভিতৰৰ পৰা দেখুৱাম। এতিয়া মই গাড়ীৰে কেনেকৈ যাব পাৰি জু ৰোডলৈ, সেইটো অলপ দেখুৱাই দিম। আহক, ব'লক, মই এতিয়া দেখুৱাই দিম। সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে জু ৰোড ওলাব পাৰি, সেইকাৰণে ভাল লাগে। দুইফালৰ পৰা এণ্ট্ৰেঞ্চ আছে যিহেতু, সেয়ে ভাল লাগে। এইটো ফ্ৰণ্ট ছাইড, তাৰ কাষেৰে যায় ৰাস্তাটো। এয়া গাড়ী এখন আহি আছে, দেখিছে? এইফালে গ'লে জু ৰোড ওলাব পাৰি গাড়ীৰে। আৰু ভিতৰেদি যোৱাটো মই আপোনালোকক ভিতৰৰ পৰা দেখুৱাম। গাড়ীৰে গ'লে এইফালে যাব পাৰি। গাড়ী এখন আহি আছে, চাওক, বহুত ধুনীয়া জেগাত আছে এইটো। দুইফালৰ পৰা আহিব পাৰি, জু ৰোডৰ পৰা আহিব পাৰি, এইফালৰ পৰা আহিব পাৰি, সেইকাৰণে ভাল লাগে। এইটো ৰাস্তাটো দেখিছে, বহুত ধুনীয়া হয়। মই অকণমান দেখুৱাই দিওঁ। এফালৰ পৰা আহিবলৈ ভাল হয় আৰু আমাৰ GS ৰোডৰো ভাল হয়। মই GS ৰোডৰ পৰা আহিছোঁ, আৰু জু ৰোডত যোন থাকে সিহঁতৰ কাৰণে ভাল হয় ৰাস্তাটো। খুব ধুনীয়া বতাহ মাৰি আছে, বহুত ভাল লাগিছে। এতিয়া এয়া চাওক, এইটো ৰাস্তা। সেইফালে গ'লে চিধাই জু ৰোড ওলাব পাৰি। মই দেখুৱাই দিলোঁ। আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই। বহুতে ভাল লাগে। আগতেও মই প্ৰায় আহোঁ, কিন্তু মই ব্লগ এনেকৈ কৰা নাই ভালদৰে। সৰুকৈ এটা ব্লগ দিছিলোঁ আগতে, এতিয়া ভাবিলোঁ আপোনালোকক ভালদৰে দেখাওঁ চিটি চেণ্টাৰখন। মই দেখুৱাই আছোঁ। এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ। এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰত যাম অলপ পিছত। আপুনি গ্ৰাউণ্ড ফ্ল'ৰটো দেখুৱাই লওঁ আপোনালোকক, ব'লক। তেনেহে মোৰ লগে লগে ব'লক। আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, বহুত ধুনীয়া হয়, চব ব্ৰেণ্ডেড। আৰু ইয়াতে যি লাগে ব্ৰেণ্ডেড। মোৰ তেনেকুৱা বিশেষ কিনিবলৈ এতিয়া নাই। ওপৰত আছে ফাৰ্ষ্ট ফ্ল'ৰত, মই তালৈ লৈ যাওঁ আপোনালোকক। তাৰ আগতে তলৰ এইখিনি অলপ দেখুৱাই লওঁ আপোনালোকক। চব ধুনীয়া ধুনীয়া আছে, ভালেই লাগে ইয়াত আহি। আৰু ওপৰতো বহুত কিবা কিবি আছে, আপোনালোকক দেখুৱাই থাকিম, ব'লক। ভাল লাগে ইয়াত আহিলে, বহুত সময় লাগে চাবলৈ, অলপ সময় লৈ আহিব লাগে। আৰু এইফালে যে দেখিছে চিধা চপৰ ষ্টপ লিখা আছে, সেইফালে জু ৰোডৰ ৰাস্তা ওলাই যায়। দুটা এণ্ট্ৰেঞ্চ আছে নহয় ইয়াতে, এটা জু ৰোড আৰু এটা হ'ল GS ৰোড। এতিয়া মই GS ৰোডেৰে আহিলোঁ, আৰু এইফালে চিধা গ'লে জু ৰোড ওলাই যাব পাৰি। সেয়া আপোনালোকক দেখুৱাই আছোঁ। এইফালে চিধা গ'লে জু ৰোড যাব পাৰি, মই দেখুৱাই আছোঁ, ব'লক। দুইফালৰ পৰা আহিব পাৰে, বিৰাট কনভিনিয়েণ্ট হয়। আৰু এইটো হ'ল কফি শ্বপ বেৰিষ্টা। ইয়াতে খাব পাৰি, আহিলে কফি চফি খাব পাৰি। প্ৰায়ে খাওঁ, আজি মই যিহেতু অকলে আহিছোঁ, খাওঁনে নাই ক'ব নোৱাৰোঁ, দেখা যাব খালে মানে। এতিয়া মই এইফালৰ এণ্ট্ৰেঞ্চটো দেখুৱাওঁ আপোনালোকক। ধুনীয়া ধুনীয়া কাপোৰ আছে। ছোৱালীবিলাকৰ কাৰণে ফ্ৰক আছে, এইবিলাক ধুনীয়া ধুনীয়া, চাব পাৰে, বহুত ধুনীয়া, বহুত ভাল লাগিছে। এয়া চাব পাৰে, ধুনীয়া ধুনীয়া আছে, ভাল লাগিছে। আৰু এইবিলাক বেগ আছে, বেগ, এইবিলাক বেগ আছে। বেগেই বেগ, কিমান বেগ লাগে আপোনাক এতিয়া ইয়াতে চাব পাৰে। বহুত ডাঙৰ হয় এইটো, আৰু বহুত বেগ আছে ইয়াতে। আৰু এইবিলাক কাপোৰ, এইবিলাক চব লেডিজ ছেকশ্যন, গতিকে চব ছোৱালীবিলাকৰ কাপোৰেই পোৱা যাব ইয়াতে। ধুনীয়া ধুনীয়া এইবিলাক টপ আছে, এইবিলাক ধুনীয়া ধুনীয়া। এতিয়া মই এণ্ট্ৰিটো দেখাই আছোঁ। জু ৰোড ফালৰ পৰা যিটো এণ্ট্ৰি হয়, সেইটো আপোনালোকক দেখুৱাই আছোঁ। এইফালে জু ৰোডৰ পৰা আহিব পাৰি, এইটো এণ্ট্ৰি। এয়া
মই এইফালৰ পৰা অহা নাই, গতিকে মই এইফালে ওলাই নাযাওঁ আৰু। বলক এতিয়া ফাৰ্ষ্ট ফ্ল'ৰলৈ যাওঁ। এইবোৰ চব লেডিজ ছেকশ্যন, ছোৱালীবিলাকৰ কাৰণে ধুনীয়া ধুনীয়া ড্ৰেছ আছে। এইবিলাক ভাল লাগিছে, বহুত ভাল লাগিছে এইবিলাক। এইবিলাক চব ধুনীয়া ধুনীয়া ড্ৰেছ। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ, চিটি চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰ। ভাল লাগে, ষ্টলবোৰ বহুত ভাল লাগে, বহুত ধুনীয়া হয়। এতিয়া মই সেই আজমলত সোমালোঁ, তাৰ পাৰফিউমখিনি দেখালোঁ, বহুত ভাল হয় তাৰ পাৰফিউমবিলাকো, বহুত ভাল। মই পাৰফিউম আজমলটোৱে ইউজ কৰোঁ, সেইকাৰণে ভাল লাগিলে আপোনালোককো দেখুৱালোঁ। আৰু হোজাই মানুহে ভালদৰে চিনি পাব, আজমল পাৰফিউমছৰ বিষয়ে ভালদৰে জানে। সেয়া মই দেখুৱাই আছোঁ ফাৰ্ষ্ট ফ্ল'ৰ। কৰোণাৰ কাৰণে অলপ ভিৰটো কম আছে, এতিয়া মানুহ বহুত কম। মানুহ ভালেই, মানুহ কম থাকিলে মোৰ কাৰণে ভাল, ভিৰত যাবলৈও ভয় লাগে এতিয়া। সেইটো দেখুৱাই আছোঁ। 50% অফো দিছে, কিছুমানৰ 40% অফ। এয়া ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা দেখুৱাই আছোঁ। ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ কাৰণে এইটো ডেক'ৰেশ্যন কৰিছিলে, তেনেকৈ এতিয়ালৈকে আছে এইটো এনেকৈ। মুঠতে বহুত ধুনীয়া হয়, বহুত ভাল লাগে। আৰু ওপৰতো বহুত আছে, মই দেখুৱাম আপোনালোকক গোটেইবিলাক। আপোনালোকক দেখুৱাম ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ আৰু যিমানকেইটা ফ্ল'ৰ আছে গোটেইকেইটা মই দেখুৱাম আপোনালোকক। এফালেও ডেক'ৰেশ্যন আছে, মই দেখুৱাই আছোঁ। এফালেও ডেক'ৰেশ্যন আছে। একেবাৰে ওপৰত আছে PVR হল, চিনেমা হল। বহুত দিন আগতে চাইছিলোঁ, এতিয়া চোৱা নাই, বহুত দিন হ'ল। বাচ্ছাৰ কাৰণেও বহুত কিবা কিবি আছে, আপোনালোকক দেখাম এতিয়া। এতিয়া আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত, এতিয়া যাম ছেকেণ্ড ফ্ল'ৰলৈ, আপোনালোকক দেখুৱাম এতিয়া ভালদৰে। যিমান পাৰোঁ মই ভাবিছোঁ আজি গোটেইখিনিয়ে দেখুৱাম। অলপ সময় লৈ ওলাই আহিছোঁ, গতিকে বলক। আৰু ইয়াৰ ডেক'ৰেশ্যনবিলাক দেখুৱাম এতিয়া। চাওক, এয়া বহুত ধুনীয়া হয় ডেক'ৰেশ্যন। এয়া পিছফালে এইবিলাক কৰিছে, চাওক সেইবিলাক ডেক'ৰেশ্যন কৰিছে, ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ কাৰণে কৰিছিলে। এইবোৰ কালাৰফুল, চেফ্ৰন কালাৰ, য়েল্ল' কালাৰ, হোৱাইট, এইবিলাক মিলি কৰিছে। ভাল লাগিছে, বহুত ভাল লাগিছে, আপোনালোকক দেখুৱাই আছোঁ। বলক তেনেহ'লে ওপৰলৈ। আৰু এইখন হৈছে লিফ্ট, ইয়াত আছে লিফ্ট হয়, ইয়াত দুখন লিফ্ট আছে ইয়াতে। তলত যাব পাৰি গ্ৰাউণ্ড ফ্ল'ৰলৈ, তাত কাৰ পাৰ্কিং আছে। মই আজি তাত ৰখা নাই, মই ফ্ৰণ্টতে ৰাখিছোঁ সুবিধা হ'বৰ কাৰণে। মই তালৈ যাবলৈ অলপমান দিগদাৰো পাইছোঁ, সেইকাৰণে ফ্ৰণ্টত ৰাখিছোঁ। এইখিনি বহুত ধুনীয়া হয়, মই আপোনাক দেখুৱাই দিছোঁ অকণমান। ভাল লাগিছে কাৰণে অকণমান দেখুৱাই দিলোঁ। গোটেই কালাৰফুল কাগজবিলাক লগোৱা আছে, চাওকচোন ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো, বহুত ভাল লাগিছে। ইয়াত বাচ্ছাই যাব পৰা বহুত জেগা আছে, যেনেকৈ এইটো মেট্ৰিক্স ভিডিঅ' গেমিং জ'ন, ইয়াতে ভিডিঅ' গেম খেলিব পাৰে। এইটো ছেকেণ্ড ফ্ল'ৰ হয়, আৰু ওপৰতো আছে, মই দেখুৱাই থাকিম আপোনালোকক। এতিয়া মই ছেকেণ্ড ফ্ল'ৰলৈ আহিছোঁ। এয়া চাওক, বহুত ধুনীয়া লাগিছে। এয়া চাওক, বহুত ধুনীয়া লাগিছে, চাওক এয়া কালাৰফুল, মজা লাগিছে। আপোনালোকক দেখুৱাই আছোঁ সেইকাৰণে। এয়া চাওক, সেইকাৰণে এইটো ছেকেণ্ড ফ্ল'ৰ, বহুত ধুনীয়া লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই। এয়া চাওক, ৰেড কালাৰ আছে ইয়াতে, বহুত ধুনীয়া লাগিছে ৰিবনকেইটা, বহুত ভাল লাগিছে। ৰেড কালাৰ ৰিবন দিছে কাৰণে বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছে, মজা লাগিছে। অৰেলিয়া, W এইবিলাক আছে, তাতো মই অলপ যাম। এয়া আৰু ফ্ৰণ্টত দেখিছেনে, ওপৰত ফুড কোৰ্ট আছে, লৈ যাম অলপ পিছত। অফ ভিউ আছে ইয়াতে, 30%, 40% এনেকুৱা বহুত ভিউ আছে। ফুল এনেকুৱা ধৰণৰ বহুত আছে ইয়াতে। আহিব পাৰে, ইয়ালৈ আহিলে শ্বপিং কৰিব পাৰে, যাৰ যাৰ ল'ব লগা আছে আহিব পাৰে। খুব বেছি ভিৰো নাই, গতিকে ভাল, ভিৰ নাই কাৰণে বেছি ভাল। আৰু মই ইয়াৰ পৰা তললৈ অকণমান দেখুৱাই আছোঁ। এয়া চাওক, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ সজাই থৈছে আচলতে। আগত আছে মাদাৰ কেয়াৰ, আৰু বাচ্ছাৰ টয় ট্ৰেইনখন ইয়াতে থৈ দিয়া আছে। বাচ্ছা নাই কাৰণে ৰখি আছে, আৰু যদি বাচ্ছা আহে লৈ যাব তেতিয়া দেখুৱাব। এতিয়া মই এনেই ইয়াৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। বাচ্ছা লৈ আহিলে ইয়াতে আপোনালোকে খেলাব পাৰিব। এয়া চাওক, এনেইতো এখন ঘূৰিয়ে থাকে, মই প্ৰায়ে দেখা পাওঁ, কিন্তু আজি আৰু এনেকৈ ৰখি আছে। এইখন চাওক,
আনিলে ফুৰাব পাৰিব ইয়াতে। এয়া টয় ট্ৰেইন ভাল লাগে দেখিলে চব। আমি যদি উঠিব পাৰিলোঁ হয় এতিয়া আৰু আমি নোৱাৰোঁ আৰু বাচ্ছাৰ কাৰণেহে আছে। ইয়াত টয়জবিলাক আছে ইয়াতে চব বাচ্ছাৰ কাৰণে টয়জ আছে। চফৰ ষ্টপ আছে ইয়াতে আৰু ইয়াতে পপকৰ্ণ আৰু কিবাকিবি এইবিলাক খাব পাৰে। ধুনীয়া ধুনীয়া গোন্ধাই আছে। বেকাৰী আছে, ধুনীয়া ধুনীয়া গোন্ধাই আছে। এইবোৰ বাচ্ছাৰ কাৰণে খেলা বস্তু আছে চব। ইয়াত টয় চব হয়। এখন চাওক কিমান ডাঙৰ, বহুত ডাঙৰ। আৰু বাচ্ছা আহিলে ইয়াত খেলিব পাৰে এইবিলাক। মই আনকালে মনেই নকৰোঁ, আজি ভালদৰে দেখা পাইছোঁ আৰু ইমান সময় লৈ মই অহাও নাই আচলতে। আজি অলপ টাইম লৈ আহিছোঁ, সেইকাৰণে দেখাব পাৰিছোঁ। এয়া চব বাচ্ছা খেলিবৰ কাৰণে এইখিনি আছে বল এইবিলাক বঢ়িয়া। লৈ আহিলে ইয়াতে খুব ভাল পাব বাচ্ছা, আপোনালোকে লৈ আহিব, মজাকৈ খেলিব পাৰিব বহুত ধুনীয়াকৈ। আৰু বাচ্ছাৰ কাৰণে ড্ৰেছো আছে ইয়াতে, বাচ্ছাৰ কাৰণে ড্ৰেছো পায়, চব পায় একেবাৰে। এইটো চিলড্ৰেন কৰ্ণাৰ নিচিনা হ'ল আৰু। এয়া চাওক কিমান ধুনীয়া লাগিছে, ভাল লাগিছে। আৰু ইয়াতো আছে এখন টয়জৰ কাৰণে, টয়জ চব ভৰ্তি হৈ আছে ইয়াতে চব। আৰু ইয়াতে কুকিজবিলাক আছে, একদম ধুনীয়া ধুনীয়া গোন্ধাই আছে, খাব পাৰিব। গৰম গৰম একদম গোন্ধাই আছে, মজা লাগিছে। এইখন টয় ট্ৰেইনখন চলিলে বেছি ভাল লাগে, কিন্তু উপায় নাই আৰু চলা নাই যেতিয়া মই আজি দেখুৱাব নোৱাৰোঁ আৰু চলি থকাটো। বাচ্ছা আহিলে বাচ্ছাই নাই আচলতে ইয়াত উঠিবলৈ, বাচ্ছাই নাই, সেইকাৰণে ইয়াতে ৰখি আছে। নহ'লে এইটো হৈছে ছেকেণ্ড ফ্ল'ৰ, আপোনালোকক দেখুৱালোঁ। এই ছেকেণ্ড ফ্ল'ৰ, গোটেইকেইটা ফ্ল'ৰে ধুনীয়া, বহুত ভাল লাগে। আজি বহুত মানুহ থাকে, আজি ভিৰ বহুত কম আছে, সেইকাৰণে খালী খালী লাগিছে। বেছি ভিৰ দেখিলে ভাল লাগে, কিন্তু কি কৰিব, উপায় নাই আৰু, সময়টোৱে এনেকুৱা, সেইকাৰণে মানুহ কম আছে এতিয়া। এতিয়া দুপৰীয়া সময়ত এতিয়া বাজিছে 12টা বাজিছে। এতিয়া এইটো সময়ত মানুহ অলপ কমেই হয়, অলপ পিছত বহুত ভিৰ হ'ব। এতিয়া ব'লক থাৰ্ড ফ্ল'ৰলৈ যাম। এইটো ছেকেণ্ড ফ্ল'ৰ শেষ কৰিলোঁ, কি কি আছে আপোনালোক সকলোবোৰ দেখুৱালোঁ। আৰু এতিয়া যাম থাৰ্ড ফ্ল'ৰলৈ। এয়া থাৰ্ড ফ্ল'ৰ, তাৰ আগতে দেখুৱাই লওঁ এইফালে বহুত ধুনীয়া ডেক'ৰেশ্যন চব, বহুত ভাল লাগিছে। এয়া ডেক'ৰেশ্যন বহুত ধুনীয়া। এতিয়া আহিছিলোঁ, কাপোৰ অলপ কিনিলোঁ, এটা চুট কিনিলোঁ, ডাব্লিউ এটা চুট কিনিলোঁ। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, মই ইয়াতে প্ৰায় কিনো, ভাল লাগে, ইয়াত আৰাম হয়, পিন্ধিবলৈ ভাল লাগে। আপোনালোকক দেখুৱাই আছোঁ মই কোনটো কিনিলোঁ, ইয়াতে দেখুৱাই আছোঁ ৰ'ব। এইটো দেখাই আছোঁ, এইটো কিনিলোঁ, ছেইম তাৰ লগত দেখিলে ইয়াৰ লগত ছেইম হয়, ভাল লাগিছে। কটন হয়, গৰমত বহুত ভাল লাগে, সেইকাৰণে ল'লোঁ। এতিয়া ব'লক বেলেগ ফালে যাওঁ। ইয়াৰ পৰা ওলালোঁ, ইয়াতে শ্বপিং কৰিলোঁ আজি, বহুত কমফৰ্টেবল হয়। আৰু মই লোৱাটো আছে পিছফালে, সেইটো মই ল'লোঁ। কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? এইটো মই কিনিলোঁ। আৰু মোৰ পিছফালে আছে অৰেলিয়া, সেইটো চাওক, এইটোও ধুনীয়া হয় অৰেলিয়া। ইয়াৰ কুৰ্তাবোৰ বহুত ভাল হয়, দেখুৱাই আছে বাহিৰৰ পৰা আপোনালোকক অকণমান। এয়া মই নিকিনো, মই বেছিকৈ ডব্লিউটো পিন্ধিয়ে ভাল পাওঁ, তাৰ ফিটিংটো বহুত ভাল হয়, সেইকাৰণে সেইটোৱে কিনিছোঁ। ভাল লাগিছে, আজি বহুত দিনৰ মূৰত এনেধৰণে ফ্ৰী টাইম লৈ আহিছোঁ শ্বপিং কৰিবলৈ, সেইকাৰণে বেছি ভাল লাগিছে। আগলৈ দেখুৱাই থাকিম, ব'লক এতিয়া থাৰ্ড ফ্ল'ৰলৈ যাম, ব'লক। এতিয়া ব'লক থাৰ্ড ফ্ল'ৰলৈ। থাৰ্ড ফ্ল'ৰলৈ গৈ আছোঁ এতিয়া। আৰু ওপৰত আছে PVR হল, ফুড কোৰ্ট আৰু বাচ্ছাৰ কাৰণে খেলা আছে, বস্তু কিবাকিবি আছে। মই ভালকৈ চোৱা নাই, ইয়াতো আছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, খেলনা কিবা বাইক চাইক আছে, গাড়ী আছে, বাইক আছে, খেলিব পাৰে বাচ্ছাই। আৰু এইখন লিফ্ট আছে, ইয়াত থাৰ্ড ফ্ল'ৰতে আছে লিফ্টটো এইফালে, আৰু ছেকেণ্ড ফ্ল'ৰত সেইফালে। আৰু ইয়াত আছে ফুড কোৰ্ট। আৰু এইটো স্পেচত কেতিয়াবা এক্সিবিশ্যন কাম চেল হয় ইয়াতে। এতিয়া খালী আছে, এতিয়া একো নাই ইয়াতে, নহ'লে বহুত ভিৰ হয়। এয়া চাওক, সেইখন ফুড কোৰ্ট সন্মুখত আপোনালোকৰ, আৰু তাৰ ওপৰত PVR হল। আৰু এইখিনি ইয়াতে ছুপাৰ 99 বুলি এখন আছে। আৰু এইফালে খাবলৈ আছে মামা ক'টো, আৰু কি আছে এখন মই ধৰিব পৰা নাই, ওচৰত গ'লেহে গম পাম। আপোনালোকক দেখুৱাই আছোঁ। মামা ক'টোত খাইছোঁ, বহুত ভাল লাগে খাই, বহুত টেষ্টি হয় তাৰ খানাটো।
আপোনালোকক দেখুৱাই থাকিম। এইবিলাক টয়জ হয়, বাচ্ছাৰ বাইক গাড়ী আহিলে খেলিব পাৰিব ইয়াতে। এইটো মামা গোট আৰু এইফালে ধাবা আছে। মই ধৰিব পৰা নাই কি হয়, এতিয়াহে ধৰিব পাৰিছোঁ। ওচৰত আহিলত এখন ধাবাত মই খোৱা নাই, মামা গোটত খাইছোঁ। মামা গোটত বহুত ভাল লাগে খাই সেইখন মামা গোটত। আৰু ইয়াত আছে চুপাৰ 99 বুলি এখন আছে, তাতে অলপ কম ৰেঞ্জত খোৱা বস্তুবিলাক পায়। এতিয়া যাম বলক চাম। চাপ নালাগে, মোক কি লাগিব মই চাব লাগিব এতিয়া। এইবিলাক মোৰ আছেই প্ৰায়, যিটো মোক লাগে এতিয়া মই ইয়াতে বিচাৰি যাম। সৰু সুৰা বস্তু কিছুমান পায় কিটচেনৰ, আৰু বাকী চাউল চাউল যি যি লাগে ভাল লাগে, বহুত ধুনীয়া হয়, ভাল লাগে। কণ্টেইনাৰ পায়, এইবিলাক বহুত বস্তু পায় ইয়াতে, ভালেই লাগে। খোৱা বস্তু পায় ইয়াতে। ভাল লাগিছে। ধুনীয়া ধুনীয়া ঘড়ীৰ ডিজাইন আছে, সেইবিলাক আছে। শ্ব' পিচ আছে, ভাল লাগিছে। টেডি কিছুমান আছে, ভাল লাগিছে। মই এইটোৱে বিচাৰি আহিছোঁ আচলতে, সেই ষ্টেণ্ডটো বিচাৰি আহিছোঁ। ইয়াতে আছে সেইটো, তেনেকুৱা এটা ল'ব লাগিব। মই এইটোৱে বিচাৰি আহিছিলোঁ, পালোঁ। এতিয়া মই চাই লওঁ, আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত পায় বহুত সৰু সুৰা বস্তু কিছুমান পায় ঘৰত লগা, কোৱালিটিও ভাল, বহুতেই ভাল। মই লৈছোঁ সেইকাৰণে ভাল। মই যেনেকুৱা ধৰণে বিচাৰিছোঁ তেনেকৈ পাইছোঁ, লৈ আছোঁ মই এতিয়া। আপোনালোকেও আহিব পাৰে, ভাল ইয়াতে। এনেই বাকীটো ব্ৰেণ্ডেড বস্তুবিলাক বহুতেই দাম, ইয়াতে অলপ সস্তাত পোৱা যায়, সেইকাৰণে ল'ব পাৰি, ভাল লাগে। কোৱালিটিও ভাল হয়। দেখুৱাই আছোঁ মই কি লৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, বিগ বেন, এইটোও পায় ইয়াতে। আৰু ইফাল টাৱাৰ দেখুৱালে আপোনালোকক, এইটো পেট্ৰনাছ টাৱাৰ্ছ নেকি সম্ভৱ, পেট্ৰনাছ টাৱাৰ্ছ হৈ চাগে। চাওক ইয়াতে পায়। মই এইটো বাহিৰৰ পৰা আনিছোঁ এনেকুৱাবিলাক, আৰু ইয়াতো পায়, কোৱালিটিটোও ভাল। ভাল লাগিছে সেইকাৰণে চাই। বেলেগ নাই আৰু তিনিটাই দেখিলোঁ, বিগ বেন, তাৰপাছত এইটো ইফাল টাৱাৰ, আৰু এইটো পেট্ৰনাছ টাৱাৰ্ছ। আৰু এই বৰ্ডখন ইমান ভাল লাগিছে, চাওক এইখন বহুত ধুনীয়া লাগিছে। পিচবিলাক ধুনীয়া ধুনীয়া, ইয়াৰ ভাল লাগিছে। বহুত আছে শ্ব' পিচ, আৰু আছে। আৰু মই দেখুৱাই আছোঁ, ভাল ৰিজনেবল প্ৰাইচটো, ভাল বজাৰ কৰিবলৈ ভাল। বহুত আছে ইয়াতে, কিবা কিবি আৰু আছে। ইয়াত আপোনালোকে আহিলে চাব পাৰে। আৰু এটা বস্তু মোৰ বহুত ভাল লাগিছে, আপোনালোকক দেখুৱাই আছোঁ, বহুত ভাল লাগিছে। এইটো ভাল লাগিছে, পিচটো ভাল লাগিছে, বহুত ধুনীয়া, ভাল লাগিছে। মটিভেশ্যনেল কোটছ এইবিলাক আছে ইয়াতে, বহুত ভাল লাগিছে। দামটো বহুত ৰিজনেবল হয়, ভালেই লাগিছে সেইকাৰণে। ধুনীয়া ধুনীয়া শ্ব'পিচ বহুত আছে ইয়াতে, ল'ব পাৰে। ভাল লাগিছে। আৰু আছে শ্ব'পিচ, দেখুৱাই আছোঁ ইয়াতে। এইবিলাক বহুত ধুনীয়া ধুনীয়া, এইবিলাকো আচলতে ডেক'ৰেটিভ ষ্টেণ্ড হয়, এইবিলাক বহুত ধুনীয়া। মই এনেকুৱাই বিচাৰি আহিছিলোঁ, চাওঁচোন কেনেকুৱা লাগে, দামটো কেনেকুৱা চাওঁ, প্ৰাইচটো। প্ৰাইচটো হৈছে 399, এইটো 399, ভাল লাগিছে চাওক। এইটো ওলমাই থ'ব পাৰি, বঢ়িয়া লাগিছে। এইটো থ'লে বহুত ধুনীয়া লাগিব, কি ষ্টেণ্ড ধুনীয়া হ'ব এইটো থ'বলৈ, ভাল লাগিব এইটো এটা। আৰু বেলেগ পায় নেকি চাওঁচোন, আৰু বেলেগ আছে নেকি, আছে এইবিলাক, এইবিলাকে বিচাৰি আহিছিলোঁ মই, ভাল লাগিছে। এইটো এটা, কিন্তু সেইটোৱে বেছি ভাল লাগিছে, গল্ডেন কালাৰটো ধুনীয়া হয় বহুত। আৰু বেলেগ আছে নেকি চাওঁ মই, আৰু এটা আছে, আৰু এটা আছে, ৱেলকাম লিখা আছে, এইটোও বহুত ভাল লাগিছে, ভাল লাগিছে। এতিয়া কেইবাটাও ধৰিব, খালি মই মাস্ক থ'বলৈ ষ্টেণ্ড বিচাৰি আছোঁ, এইটো বহুত ভাল হ'ব। এটা দুটা তিনিটা, এতিয়া 8টা আছে, 8টা কি আছে চাওক, 8টা মাস্ক মই এটা ওলমাই থ'ব পাৰিম, এইটোও বিচাৰি আহিছিলোঁ মই আচলতে।
চাওঁ আৰু আছে নেকি এড কৰি ভাল চাওঁচোন বাৰু মানে এনেকুৱাই এটা লৈ ল'ম কৰিব দিছোঁ এতিয়া ল'ম আপোনালোকে আহিব পাৰে ইয়ালৈ বহুত ইকনমি হয় কিন্তু প্ৰাইচটো বহুত ভাল খুব বেছি দাম নহয় ভাল হয় ল'বলৈও পাৰি ভাল লাগি গৈছে দেখা পাই সেইকাৰণে দামটো দেখি এনেই বাকী বস্তুটো বহুতেই দাম ব্ৰেণ্ডেড বস্তুবিলাক কিন্তু বহুত ভাল লাগিছে মই আপোনালোকক দেখুৱাই আছোঁ বিল কৰিবলৈ দিছোঁ এয়া এতিয়া ফুডকৰ্টখন এইফালৰ পৰা পুৰা সন্মুখত আছে মই দেখুৱাই আছোঁ আপোনালোকক মোৰ সন্মুখত আছে মই গৈ আছোঁ এতিয়া তাৰপিছত একেবাৰে ওপৰলৈ যাম য'ত আছে PVR আৰু বাচ্ছাৰ কাৰণে কিবা এটা আছে মই দেখা নাই আজি যাব লাগিব গ'লেহে মই গম পাম আপোনালোকক দেখুৱাম যি লাগে চব পায় ইয়াতে লগা বস্তু একেলগে আৰু যদি চবচে ডাঙৰ মল হয় গতিকেতো ভাল হ'বই বস্তুবিলাক সেইকাৰণে ইয়াত আহিলে ভালো লাগে প্ৰায় আহি থাকোঁ কিন্তু ভালদৰে ভ্লগ কৰা নহয় আজি কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ভাল পালে নিশ্চয় কমেণ্ট এটা দিব তেনেহ'লে ব'লক এতিয়া আৰু বাকী কি আছে অলপ চাবলৈ যাওঁ ব'লক এখন আছে ধুনীয়া এখন ষ্ট'ৰ ভাল লাগিছে এখন যাওঁ আৰু এনেই দেখুৱালোঁ বাহিৰৰ পৰা বহুত ধুনীয়া হয় ভাল লাগিছে আজি যথেষ্ট সময় লৈ আহিছোঁ ব্লগটো ভালদৰে বনাম বুলি আপোনালোকৰ কাৰণে এয়া এতিয়া মই কৰি আছোঁ এতিয়া যাওঁ ফুড কৰ্টলৈ আহি আছোঁ ফুড কৰ্টৰ ফালে ইফালেও এটা লিফ্ট আছে মই মনেই কৰা নাই আজিহে মন কৰিছোঁ মানে ইয়াতে চাৰিটা লিফ্ট আছে তাৰমানে প্ৰত্যেকটো ফ্ল'ৰত এইটো বাচ্ছাৰ এটা কিডছ কৰ্ণাৰ এটা আছে টাইম জ'ন বুলি সেইটো খেলনা এটা আছে টাইম জ'ন বুলি তালৈ যাম বলক এইটোও ধুনীয়া হয় ভাল লাগে কি কিবা আছে মই নাজানো কি আছে জানো ফুড কোৰ্ট কেণ্ডি ষ্ট'ৰ ইয়াতে বহুত কেণ্ডি আছে এইবিলাক দেখুৱাবলৈ ভাল লাগে খুব ভাল হয় কিন্তু খাবলৈ বহুত টেষ্টি হয় ভালেই লাগে সব ধৰণে আছে ভেজিটেৰিয়ান নন ভেজিটেৰিয়ান চাইনিজ ইণ্ডিয়ান কণ্টিনেণ্টেল চব আছে ইয়াতে এতিয়া ওপৰলৈ যাম বলক এতিয়া ওপৰত চিনেমা হল আছে আৰু কি আছে মই নাজানো বাচ্ছাৰ কাৰণে কিবা এটা আছিলে মই বহুত আগতে গৈছিলোঁ এতিয়া পাহৰি গ'লোঁ আকৌ এবাৰ গ'লেহে মই গম পাম তেনেহ'লে বলক ওপৰলৈ যাওঁ এতিয়া PVR আছে ইয়াতে ফটো চটো তোলোঁ ফ্ৰেণ্ডৰ লগত আহিলে আজি আৰু এতিয়া তুলিবলৈও কোনো নাই গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ এইটো PVR ফ্ৰণ্টৰ পৰা মই দেখুৱালোঁ ফ্ৰণ্টৰ পৰা মই দেখুৱাই দিলোঁ আৰু ইয়াৰ পৰা মই গোটেই মলটো দেখুৱাই দিলোঁ আছে বলিং হয় ইয়াতে আপোনালোকে আহিলে কৰিব পাৰে বলিংটো আছে মই এনেই দেখুৱালোঁ বাহিৰৰ পৰা নোসোমাওঁ আৰু বাহিৰৰ পৰা আপোনালোকে দেখুৱালোঁ আহিলে ইয়াতে কৰিব পাৰে বলিং হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে আজি মোৰ ব্লগটো চাই কেনে পালে বাৰু চিটি চেণ্টাৰ মল যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই